আপোনালোকে এইটো যেটো ছাগলী চাই আছে আজিৰ পৰা কেদিন আগত ইয়াৰ ভৰি এটাত পুৰা বহুত দুখ পাইছিল আৰু দুখ পৰাৰ পিছত কি হ'ল এই ভৰিটো পুৰা ফুলি গ'ল আৰু এটা সঠিক এটা ট্ৰিটমেন্ট পোৱাৰ পিছত আজি মই চাই আছো ইয়াৰ ভৰিটো লাহে লাহে এতিয়া পেলাই কেনে অলপ খোজ কাঢ়াৰ চেষ্টা কৰিছে দুখটো ভালেখিনি দুখ পাইছিল কিন্তু এতিয়া লাহে লাহে ৰিকভাৰি হৈ আছে এটা ভাল ট্ৰিটমেন্ট দিয়াৰ ফলত সক ট্ৰিটমেন্ট বস্তুটো বেছিভাগ নিজে জানি ল'ব লাগে এই সব ভৰিটো পেলাই পেলাই খোজ কাঢ়িছে এইকেদিন ভৰিটো পেলোৱাই নাছিল একেবাৰে পেলোৱা নাছিল আৰু এটা বদমাছ সকিয়া কদম গছৰ পাত খাই আছে এই যেতিয়া আহিলে ইয়াৰ স্বাস্থ্যপাতি বহুত বেয়া আছিল এতিয়া লাহে 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 অলপ ঠিক হৈ আছে আৰু এই ছাগলীটো হিটত আহিছিল আহাৰ পিছত মই হিট দেখালো ঠিক আছে কিন্তু ইয়াৰ এটা ভাল এটা কথা আছে ই যেতিয়া আহিল ইয়াৰ স্বাস্থ্যপাতি বহুত বেয়া আছিল আৰু তাৰমানে ছালতো বেমাৰ দেখা গৈছিল কিন্তু মই নিয়মিক ইনজেকশন মাৰিম বুলি কিন্তু মই পাহৰি গলো তাৰমানে মানে সময় মিলা নাই তেনেকে মাৰিব পৰা নাই আৰু যেতিয়া আহিলে তেতিয়া ইয়াৰ গাখীৰৰ বাটটো ইমান ডাঙৰ নাছিল কি হল মই ইয়াক খানা দানা অলপ ভালকে দিলো অলপ দানা চানা দিলো নিজে হিচাপে বনাই আৰু এতিয়া আচৰিত হ'ব আপোনালোকে শুনা পালে এই ছাগলীৰ পৰা ডেইলি প্ৰায় 1 লিটাৰৰ নিচিনাকে গাখীৰ মই খিৰাও মোৰ ছাগলী ফাৰ্মত চাইছে এই আছে গাখীৰৰ বাট চক ইয়াৰ কাৰণ হল খাদ্য ভাল পাইছে আৰু স্বাস্থ্যপাতি এতিয়া আগৰ পৰা অলপ ৰিকভাৰি হৈ আছে আৰু এইটো এটা বান্ধি ৰাখিছো ছাগলী বেছি নাই এইকেইটা বান্ধি ৰাখিছো এতিয়া সন্ধিয়াৰ ভাগ লাহে লাহে ছাগলী ফাৰ্মত ঘৰত উঠাই দিম আৰু সক মেডিচিন মই ক'ত ৰাখিছো এই আছে মেডিচিন কেইটা আছে ইয়াতে ইনজেকশন কেইটা দেখাই পাই আছে আৰু এইটো মেডিচিনৰ মাধ্যমত মই নিজাকে মই ট্ৰিটমেন্ট কৰিছো এইটো ছাগলী কোনো ধৰণৰ ডক্টৰৰ সহায় লোৱা নাই মই নিজে ভবিয়াকে মই ট্ৰিটমেন্ট কৰিছো এতিয়া ভালেখিনি আৰাম পাইছে ছাগলীটো তে কেনে লাগিছে ভিডিওটো নিশ্চয় জনাব আৰু ভিডিওটো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ